আৰু তেওঁ মৰি গ'লে গোটেই অসমৰ গোটেই ভাৰতবৰ্ষৰ লখিমপুৰৰ আলিমক কম তেওঁৰ জানাজা পঢ়াব নোৱাৰিব। আৰু তেওঁৰ বাপেকো আছিল এজন মোল্লা, পীৰ বুলি দাবী কৰিছিল। তাৰ বাপেকৰো বহুত ঘটনা আছে। তাৰ বাপেকৰ চতিয়াত চৈদুৰ ৰহমান মুফতি চাহেবে তাৰ বাপেকক জোতা দি পিটিছিল এই ভণ্ডামিৰ কাৰণে। তাৰ বাপেকো এজন ভণ্ড আছিল। আব্দুল ৱাহাব মুহাদ্দিছ বুলি কয়। আব্দুল ৱাহাবক চতিয়াৰ চৈদুৰ ৰহমান এতিয়াও হিষ্ট্ৰী হৈ আছে তাত, আপুনি গৈ পেলাই সুধিলেই পাব। আৰু সেই আব্দুল ৱাহাবৰ সন্তান মুস্তফা কামাল আজহাৰী বুলি নকওঁ, তৌবা মই ভুল কৰিলোঁ। মুস্তফা কামাল, এইটো মই তৌবা কৰিছোঁ, 100 বাৰ তৌবা, আজহাৰী নহয়, মুস্তফা কামাল। এই মুস্তফা কামাল বদমাছ, এই মুস্তফা কামাল এটা ডেভিল, মুস্তফা কামাল এটা সি মানে গোটেই ভাৰতবৰ্ষৰ গোটেই পৃথিৱীত তাৰ সমান জনা কোনো নাই। তেওঁ শয়তানে কৈছিলে মোৰ সমান কোনো নাজানে। শয়তান আৰু ইয়াৰ মাজত কোনো পায়, দেয়াৰ ইজ ন' ডিফাৰেন্স বিটুইন কামাল, মুস্তফা কামাল এণ্ড ডেভিল, দেয়াৰ ইজ ন' ডিফাৰেন্স। চাওক, মই আপোনালোকৰ চেনেলৰ যোগেদি কথাখিনি ক'বলৈ পাই সুখী হৈছোঁ, কিন্তু মই গোটেই অসমৰ গোটেই ভাৰতবৰ্ষৰ মুছলমানক মই এইটো অনুৰোধ জনাম যে মুস্তফা কামালৰ বিষয় লৈ পেলাই আপোনালোকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিব। ইয়াৰ কাৰণ হ'ল ই মেণ্টেলি বহুত হেৰি হৈছে, এটা পাগল মানুহ এটা। কাৰণ হ'ল সি কোৰাণৰ যিবিলাক কথা কয় এইবিলাকৰ কোনো কোৰাণৰ আয়াতৰ লগত কোনো অৰ্থ নিমিলে, ব্যাখ্যা নিমিলে। সি মানে পাগল বকে, যেনেকৈ আমি এনে ধেমালিকে কৈ থাকোঁ আল বখিলু লা ইউতিকু আল কামালু লা ইউতিকু ইল্লা বিলকিলে, এনেকুৱা কিছুমান কথা আমি কৈ দিওঁ, এনেকুৱা কৈ দিওঁ যে আৰবী ভাষাত, সেইবিলাক আৰবী সি কৈ থাকে। আৰু কাবা শ্বৰীফত যেতিয়া বিশ্বনবী মুহাম্মাদুৰ ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামৰ যিদিনাখন কাবা শ্বৰীফ বিজয়ী কৰিলে, সেইদিনাখন কাবা শ্বৰীফৰ বহু মূৰ্তি ভাঙি গৈছিল আৰু বাকী যিবিলাক দেৱ দেৱীৰ মূৰ্তি আছিল সেইবিলাকক কাবাৰ ঘৰৰ ভিতৰৰ পৰা উলিয়াই দিয়া হ'ল। তেতিয়া আয়াত অৱতীৰ্ণ হ'ল যে কুল জা আল হাক্কু ওয়া যাহাকাল বাতিল ইন্নাল বাতিলা কানা যাহুকা। এইটো 15 সিপাৰাত আছে এই আয়াত, যে সত্য প্ৰতিষ্ঠিত হৈছে আৰু অসত্য ধ্বংস হৈছে। এইটো নবীজীয়ে প্ৰকাশ কৰি গোটেই দেৱ দেৱীবিলাক কাবা ঘৰৰ ভিতৰৰ পৰা উলিয়াই দিয়া হ'ল। আৰু কাবা শ্বৰীফত আল্লাহৰ নূৰ, কাবা শ্বৰীফৰ ওপৰত আছে বাইতুল মামুৰ, বাইতুল মামুৰৰ ওপৰত আছে আল্লাহৰ আৰশ, আল্লাহৰ আৰশৰ পৰা সম্পূৰ্ণ নূৰ কাবাৰ ভিতৰত পৰে। সেইকাৰণে কাবাটোক আমি কেবলা হিচাপে লৈ পেলাই নামাজ পঢ়োঁ। কাবা শ্বৰীফ কোনোদিনেই মূৰ্তি হ'ব নোৱাৰে। এইটো মুস্তফা কামালৰ, মুস্তফা কামাল, মই আজহাৰী বুলি নকওঁ এইকাৰণে, কাৰণ হ'ল ই এটা বিভ্ৰান্তিকৰ মানুহ। ই মুছলমান হৈ আছে নে নাছে, ই মুছলমান হ'বই নোৱাৰে। কাৰণ হ'ল ই কলিমা পঢ়াৰ পিছত, কলিমাটো এনেকুৱা এটা বস্তু, সি কলিমাটো কৈছে কি কৈছিলে কলিমাটো লা ইলাহা ইল্লাল্লাহু শ্ৰীৰাম ৰাছুলুল্লাহ, কলিমা বনাব নোৱাৰে। এই কলিমাটো আল্লাহৰ আৰশত লিখা আছে। লা ইলাহা অৰ্থ হ'ল মোৰ আল্লাহৰ বাহিৰে কোনো গৰাকী নাই। সি যেতিয়া দুৰ্গা দেৱীক গৈ পেলাই পূজা কৰিছে, সিজদা দিছে, তেতিয়া সি আৰু মুছলমান হৈ থকা নাই, সি মুছলমানৰ পৰা আঁতৰি গৈছে। তাৰপিছতো ই কলিমাৰ অৰ্থই নাজানে, সি কি আজহাৰী ফাজাৰী কৈ থাকিব। সি এটা সাধাৰণ কলিমাৰ অৰ্থ, এজন মদাহী মানুহো মুছলমান মদ খায়, সিও জানে কলিমাৰ অৰ্থ। এই মুস্তফা কামাল, এই মুস্তফা কামালে মদাহীতকৈও অধম। সি আকৌ কৈছে গাহৰিৰ মাংস খাব। কোনো জাতিৰ মানুহে গাহৰিৰ মাংস খায়, সি কৈছে গাহৰিৰ মাংস খাক। এই ভাৰতবৰ্ষৰ গোটেই পৃথিৱীৰ মুছলমানৰ একো ক্ষতি নহয়। সেইকাৰণে মই কৈছোঁ মুস্তফা কামালৰ কোনো ক্ৰিয়া প্ৰতিক্ৰিয়া, সি তাৰমানে ফেচবুকত ভিউৱাৰ বঢ়াবৰ কাৰণে, ফেচবুকত তাৰ গোটেই মানুহে চাব লাগে, ভিউৱাৰ বঢ়াই পইচা উপাৰ্জন কৰিব। কাৰণ এনেকুৱা মানুহক কোনোদিনেই কোনো মানুহে, সি মধু মোল্লা কয়, আজান মোল্লা কয়, জানাজা মোল্লা কয়, ইটো এটা মাথা পাগল মোল্লা, এটা খবিছ হয়, খবিছৰ খবিছ। যিজন খবিছৰ কোনো শয়তানৰ, সি কৈছে গোটেই পৃথিৱীত, আৰু তই কি ইলিম শিকিলি, কি বিদ্যা শিকিছ গোটেই পৃথিৱীৰ আলিম উলামৰ লগত, আলিমসকলৰ লগত, কয় আলিমৰ পেচাবৰ যোগ্য নহয় তই এটোপাল আলিম, ভাল আলিমৰ এটোপাল পেচাবৰ যোগ্য তই নহয় বুলি মই কামাল আজহাৰীক মই কৈছোঁ। আৰু এনেকুৱা সি গাহৰিৰ মাংস খাব লাগে। কোনো ধৰ্মৰ মানুহে গাহৰিৰ মাংস খায়, মোৰ কোনো আপত্তি নাই, সি খাব পাৰে। কিন্তু মুছলমানক গাহৰিৰ মাংস খোৱা সি ক'ত পালে? তাৰ যদি ইচ্ছা হয় পায়খানা খাক, 1 লেট্ৰিন নালাগে, আমি 10 লেট্ৰিন দিম, 100 লেট্ৰিন পায়খানা দিম তাক, খাওক এই শয়তানে।
ইটো এটা শয়তান, ইয়াৰ চেহেৰাটো কুকুৰৰ লগত মিলি যায়, চশমাটো আঁতৰাই দিলে সম্পূৰ্ণ এটা পাগল কুকুৰ। তাৰপিছত কৈছে কোৰাণ শৰীফত দুৰ্গা দেৱীৰ কথা আছে বুলি। ৱাল আছৰিৰ সূৰাটোত